নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টাইমছ অসম নিউজলৈ অংগনবাড়ী কৰ্মীৰ একেবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আজি ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে কিয়নো আপোনালোকে জানে কেন্দ্ৰীয় বাজেটত নাই অংগনবাড়ীৰ মাননীৰ বিষয় সন্দৰ্ভত কোনো ধন বা কেৱল কৰ্তনহে কৰিছে 300 কোটি টকা আৰু আইচিডিএছৰ তৰফৰ কৰ্তন কৰা হৈছে ধন मजदूर विरोधी केंद्रीय बजट 2024-25 के खिलाफ विरोध प्रदर्शन ऑल इंडियन अंगनवाड़ी फेडरेशन ऑफ ऑल इंडियन अंगनवाड़ी वर्कर एंड हेल्पर फेडरेशन तरफ लेटेस्ट अपडेट विरोध प्रदर्शन अर्थात जिला प्रयोजना स्तर पर विरोध प्रदर्शन आयोजित करे अर्थात जिला और आपनलोकर कार्यालयर सन्मुखत धर्ना प्रदर्शनर बारे अनुरोध जनाइছে 2018 से वेतन में कोई बढ़ोतरी नहीं है अर्थात 2018 চনৰ পৰা অংগনবাড়ী মাননীৰ কোনো ধৰণৰ বৰ্ধিত কৰা হোৱা নাই আৰু এটা খুবে ভাবিবলগীয়া কথা চিন্তনীয় বিষয় কিয়নো 2018 চনৰ পৰা আজি 5 বছৰ সময় হৈ গ'ল অংগনবাড়ী মাননী বৃদ্ধি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই কিন্তু মই আপোনালোকক দিবলৈ ওলাইছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হেয়া হৈছে প্ৰশ্ন কৰা হৈছিল বিত্তমন্ত্ৰীক যে অংগনবাড়ীৰ মাননী বৃদ্ধি পাবনে বা ইতিমধ্যে কি সিদ্ধান্ত লোৱা হৈছে লোকসভাৰ মজিয়াত এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী অৰ্থাৎ নিৰ্মলা সীতাৰামণীয়ে ডাঙৰীয়ানীয়ে উত্তৰত কৈছে যে অংগনবাড়ী সন্দৰ্ভত কোনো ধৰণৰ মাননী বৃদ্ধিৰ সন্দৰ্ভত কোনো ধৰণৰ মতামত ইতিমধ্যে দিয়া নাই কিন্তু কৈছে যে আগন্তুক 5 বছৰত যেহেতু মাননী বৃদ্ধি হোৱা নাই আপোনালোকে কি সিদ্ধান্ত গ্ৰহণ কৰিছে তেখেতে কৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাক 500 টকাৰ পৰা 4000 টকা লৈকে দিয়াৰ ব্যৱস্থা কৰিছো অৰ্থাৎ 4500 টকা দিয়াৰ ব্যৱস্থা কৰিছো আৰু আগন্তুক সময়ত চিন্তনীয় বিষয় হ'ব আৰু যেহেতু কোৱা হৈছে 2018 চনতহে মাননী বৃদ্ধি কৰা হৈছিল মানে ইয়াৰ দ্বাৰা বুজা যায় যে ভাৰতত অৰ্থাৎ ভাৰতৰ মজদুৰ বা অংগনবাড়ী শ্ৰমিকৰ বজাৰত মূল্য বৃদ্ধি হোৱা নাই আপোনালোকে নিশ্চয় ইয়াৰ চাই গম পাইছে বা শুনিয়ে বুজি পাইছে কথাখিনি যে অংগনবাড়ী কৰ্মী সহায়িকাৰ ক্ষেত্ৰত অৰ্থাৎ যি দ্ৰব্য মূল্যৰ দাম হেয়া বৰ্ধিত হোৱা নাই বা শ্ৰমিকৰ বাবে যি বস্তুৰ দ্ৰব্য মূল্যৰ দাম হেয়া বৃদ্ধি হোৱা নাই যেহেতু আপোনালোকে কথা স্পষ্ট বুজি পাইছে কিন্তু তাৰে পিছতে দ্বিতীয় প্ৰশ্নৰ উত্তৰত দিছে যে অংগনবাড়ীৰ মাননী বৃদ্ধি কিয় হোৱা নাই বা এইকেইদিন কি হ'ব বা অংগনবাড়ী মাননী বৃদ্ধি সন্দৰ্ভত আপোনালোকে কি জনাব এই প্ৰশ্নৰ উত্তৰত কৈছে যে অংগনবাড়ী কৰ্মী সহায়িকা ৰাজ্য আৰু কেন্দ্ৰীয় পৰ্যায়ৰ মাননী পায় তেওঁলোকে গাঁৱৰ স্বেচ্ছাসেৱী আৰু তেওঁলোকে ৰাজ্য বা কেন্দ্ৰৰ মাননী পায় অৰ্থাৎ যেহেতু ৰাজ্যৰ ডাটাসমূহ সঠিক ৰূপত দিয়া হৈছিল আৰু তাতে কোন সেইখন ষ্টেটত কিমানকে মাননী কেন্দ্ৰীয় চৰকাৰটো মিলি কিমান হৈছে তাকো লিষ্ট প্ৰকাশ কৰি বিধানসভাৰ লোকসভাৰ মজিয়াত উত্তৰসমূহ দিছে মই আপোনালোকৰ কাৰণে সেইখিনি পোষ্ট নেক্সট ভিডিঅ'ত লৈ আহিম কি আছিলে আৰু কি দাবী উত্থাপন কৰিছে তাৰ পিছৰটো প্ৰশ্ন কৰা হৈছিল যে অংগনবাড়ী কৰ্মী সহায়িকাক নিয়মীয়াকৰণ কৰা হ'বনে তাৰ উত্তৰত লিখিছিল যে অংগনবাড়ী কৰ্মী সহায়িকাসকলক বৰ্তমানলৈকে নিয়মীয়াকৰণৰ কোনো ধৰণৰ চিন্তা চৰ্চা বা প্ৰশ্ন এনেকুৱা ধৰণৰ কাম কাজ আৰম্ভ হোৱা নাই বা এইটো সম্ভৱ হ'ব পাৰে নহ'ব পাৰে তাক লৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই যেহেতু অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ আৰু ৰাজ্য CITৰ আণ্ডাৰত চেণ্ট্ৰেল ইণ্ডিয়া ট্ৰেড ইউনিয়নৰ আণ্ডাৰত আৰু বহুতো শ্ৰমিক সংগঠনে অংগনবাড়ীৰ নিয়মীয়াকৰণ আশাকৰ্মী বা ৰন্ধনকৰ্মীৰ নিয়মীয়াকৰণৰ বিষয়ে আৰু বহুতো প্ৰশ্ন উদ্ভৱ কৰিছিল আৰু সেই বিষয়ে ইতিমধ্যে আপোনালোকে গমেই পাইছে আৰু কিন্তু দেখা গ'ল যে অংগনবাড়ী কৰ্মী সহায়িকাৰ নিয়মীয়াকৰণ সন্দৰ্ভত কোনো ধৰণৰ কাম এতিয়ালৈকে আৰম্ভ হোৱা নাই বা হ'বনে নাই এইলৈকে খবৰটো দিয়া নাই
আজিৰ ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট কিয়নো আজিৰ ভিডিঅ'ত আহিছে অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ৱাৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ তৰফৰ পৰা বিশেষ পোষ্ট সেইটোকে মজদুৰ বিৰোধী কেন্দ্ৰীয় বাজেট 2024-25 के खिलाफ বৃহৎ প্ৰদৰ্শন অৰ্থাৎ আন্দোলনৰ আৰম্ভণি কৰাৰ কথা কৈছে আৰু জিলাৰ প্ৰয়োজনা অৰ্থাৎ স্তৰ পাৰ আৰু আপোনালোকৰ যি জিলা আছে বা জিলাৰ আৰু যি কাৰ্যালয় আছে আপোনালোকৰ বা ICDS যি কাৰ্যালয় তাতে আপোনালোকক ধৰ্ণা প্ৰদৰ্শন কৰিবলৈ অনুৰোধ কৰা হৈছে আৰু 2018 से वेतन में कोई बढ़ोतरी नहीं है और কৈছে যে 2018 পৰা কোনো ধৰণৰ মাননী বৃদ্ধি পোৱা নাই कोई पेंशन कोई ग्रेजुइटी नहीं है और কৈছে যে কোনো ধৰণৰ पेंशन বা কোনো ধৰণৰ গ্रेजुइटी নাই ICDS का बजट 300 करोड़ रुपया घटा दिया और ऑल इंडियन फेडरेशन ऑफ अंगनवाड़ी वर्कर्स एंड हेल्पर्स তৰফৰ পৰা স্পষ্টকৈ কৈ দিয়া হৈছে যে 300 কোটি টকা হেৰাক কৰা হৈছে অংগনবাড়ী অর্থাৎ ICDS লেভেলৰ যি কাম কাজত অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে এটা খুবই বেয়া খবৰ যেহেতু বাজেটত কৰ্তন হে কৰা হৈছে প্ৰায় 300 करोड़ रुपये কি ঘাটা দিয়া হে বুলি অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ৱাৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ গ্ৰুপত এটা পোষ্ট কৰিছে সো আজি ভিডিঅ'ত ইমানে গুৰুত্বপূৰ্ণ খবৰ আছে ভিডিঅ'ত আপোনালোকে যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিয়ক কিয়নো ভিডিঅ'ত খুবই ইনফৰমেটিভ কথা লুকাই আছে আৰু আপোনালোকৰ মাননী বঢ়াবলৈ হলে ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে সজাগতা কৰক আৰু যি আন্দোলনৰ কাৰ্যসূচী ৰূপ ল'বলৈ কৈছে তাকো আপোনালোকে সহাৰি জনাওক কিয়নো আপোনালোকৰ মাননী বৃদ্ধি এবাৰো যদি নহয় তেনেকৈ আপোনালোকৰ আগন্তুক আকৌ কিমান দিন পিছত হ'ব হেও কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত হোৱা নাই বা যে আগন্তুক আশা কৰিব পাৰি কেইদিনমান পিছত হ'ব তেনেকুৱা ধৰণৰ সিদ্ধান্ত হোৱা নাই কিন্তু এটা কথা স্পষ্ট যে আগন্তুক 22 আগষ্টৰ পৰা নেকি হয়তোবা মই আপোনালোকক স্পষ্ট কথাখিনি কৈ দিম শীতকালীন অধিৱেশন অসমত আৰম্ভ হ'ব অসম চৰকাৰে কি কৰে হেও পৰিলক্ষিত হ'ব কিন্তু মেইন কথাটো হৈছে যে অসমৰ সন্থাবিলাক ক'ত লুকাল অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থা কেইবাটা সন্থা ভাগ হ'ল চৰকাৰ পক্ষীয় সন্থা চৰকাৰ বিপক্ষীয় সন্থা CITৰ লগত সন্থা বেলেগ বেলেগ সন্থা লৈ যাৰ মতে ভাগ হৈ গ'ল কিন্তু এতিয়া কথা উল্লেখ হৈছে প্ৰশ্ন উল্লেখ হৈছে যে সন্থাসমূহ ক'ত লুকাল আৰু ইতিমধ্যে যেটো অল ইণ্ডিয়ান ফেডাৰেশ্যন অফ অংগনবাড়ী ৱাৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ তৰফৰ পৰা কোৱা হৈছে যে আপোনালোকে প্ৰতিলিপি দাখিল কৰক মই দেখা নাই যে অসমত কোনো ঠাইতে প্ৰতিলিপি দাখিল কৰা হৈছিল বা যে পেনশন বা এই যে আন্দোলন পুনৰ যেটো আৰম্ভ কৰিব কৈছে ইয়াৰ ওপৰত যে 2018 চনৰ পৰা মাননী বৃদ্ধিৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই জিলা আৰু জিলা আৰু আপোনালোকৰ যি কাৰ্যালয় আছে কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন কৰিব কৈছে কিন্তু আসলতে সন্থা এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য বা পোষণ কৰা নাই আগন্তুক সময়ত লক্ষণীয় হ'ব যেটো পোষ্ট যোৱাকালিৰ আৰু আজিলৈকে সন্থাৰ তৰফৰ পৰা অৰ্থাৎ অসমত থকা 4-5টা সন্থাৰ তৰফৰ পৰা ইতিমধ্যে কোনো ধৰণৰ কথা স্পষ্টকৈ নাই আৰু হে মই আপোনালোকৰ কাৰণে অনুৰোধ কৰিছো ভিডিঅ'টো আপোনালোকে যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ লগৰ বান্ধৱী বা সন্থাও যদি আছে আপুনি যদি সন্থা হৈ আপুনি সন্থাৰ ব্যক্তি হৈ যদি ভিডিঅ'টো চাই আছে প্লিজ কমেন্ট কৰি এটা জনাব পাৰে আপোনাৰ মনৰ কথাখিনি যে আসলতে কিয় আপোনালোকে এই ক্ষেত্ৰত সজাগতা হোৱা নাই বা যেহেতু কেন্দ্ৰীয় বাজেটত অংগনবাড়ী মাননী বৃদ্ধিৰ কথা সন্দৰ্ভত কোনো ধৰণৰ মতামত উল্লেখ নাই বা মাননী বৃদ্ধি নকৰে এনেকুৱা ধৰণৰ কথা সৃষ্টি হৈছে এবাৰ কিন্তু যেহেতু কেন্দ্ৰীয় যি বাজেট অধিৱেশন চলি আছে তাতে বহুত MP বহুত ধৰণৰ কথা কৈ আছে অংগনবাড়ী সন্দৰ্ভত প্ৰশ্ন উত্থাপন বা দাবী কৰি আছে কিন্তু অসমৰ সন্থা ক'ত গৈছে আপোনালোকে বেয়া নাপাব যে মই সন্থাক টাৰ্গেট কৰি গৈছো যেহেতু সন্থা 4-5টা লৈ ভাগ হ'ল আপোনালোকে যদি কোনো সন্থা ব্যক্তি আপোনালোকে চাই আছে কমেন্ট কৰি জনাবা আপোনালোকে কি সিদ্ধান্ত লৈছে আগন্তুক সময়ত আপোনালোকে কি কৰিবলগীয়া আছে বা কি কৰিব তাকো আপোনালোকে নিশ্চয় জনাই আমাক সুখী কৰিব কিয়নো বহুত কৰ্মীয়ে মোক প্ৰশ্ন কৰিছে হোৱাটছআপৰ যোগেদি বা ফোন কল কৰিছে যে অংগনবাড়ীৰ মাননী বৃদ্ধি সন্দৰ্ভত সন্থা এতিয়া কি কয় সো আজি ভিডিঅ দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল ভিডিঅ'টো আপোনালোকে যিমান পাৰে ইমান বেছি শ্বেয়াৰ কৰি দিয়ক থ্যাংক ইউ জয় অসম।